নমস্কাৰ, মই পঞ্চম শ্ৰেণীৰ ছাত্ৰী মিছ নাৰ্জিনা বেগম। আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে তেখেতৰ ওপৰত লিখিত এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম বিষ্ণু ৰাভা কবি ধ্ৰুৱ। তেওঁ ৰজা আছিল, ৰাজ নথকা দেশ এখনৰ ৰজা, আৰু তেওঁৰ প্ৰজা তেওঁৰেই বহুদিনতাৰ পোচাক। কি খাইছিল তেওঁ, কি পিন্ধিছিল তেওঁ, তেওঁৰ পত্নীয়ে নাজানিছিল কোনোদিনে। যিহেতু তেওঁৰ পত্নী ৰাণী নাছিল, তেওঁ সুখী আছিল নে দুখী আছিল শব্দই ক'ব নোৱাৰিছিল সেয়া। আছিল জানো তেওঁৰ শিলত কটা এটা প্ৰেম কাহিনী, আছিল জানো তেওঁৰ নৈ শব্দই চুব নোৱাৰা অসীমৰ স্বপ্ন। তেওঁ কোন যি আহিলেই জিলিকি উঠে বহুজনৰ আশা, আৰু তেওঁৰ আখলত হেতা পৰি যায় ক্ৰমশ কাৰোবাৰ হুতাশা। বৰ আপোন ভলা মানুহ চাগে, নিজৰ কামিজৰ শিয়নিৰো খবৰ নাৰাখে। কি ভাল পায় তেওঁ, সংগ্ৰাম নে মানুহ, দৰিদ্ৰতা তেওঁৰ অপৰিচিত আলহী। সঠিক জানে তেওঁ দুখীয়াৰ আত্মকথন, স্বাধীনতা তেওঁৰ প্ৰিয় ভাষা, আৰু দুখ তেওঁৰ আৱেগ। তেওঁ কোন যি আহিলেই জিলিকি উঠে বহুজনৰ আশা, আৰু তেওঁৰ আখলত হেতা পৰি যায় ক্ৰমশ কাৰোবাৰ হুতাশা। বিষ্ণু ৰাভা। ধন্যবাদ, নমস্কাৰ।